এই পৰ্যন্ত যদি আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে কিয়নো যোৱাকালি স্পষ্টভাৱে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াই স্পষ্টভাৱে ঘোষণা কৰি দিছে যে 2011 চনৰ লোকপিয়ল অনুযায়ী যিমান কেইটা পৰিয়াল আমাৰ অসমৰ দুখীয়া হিচাপে বিবেচিত হৈছিল তেওঁলোকক এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ তেওঁলোকে পাবলৈ সক্ষম হৈছে 2018 বৰ্ষত যিমান কেইটা পৰিয়ালত যায় জিঅ' টেকিং কৰি থোৱা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিজৰ গাঁও পঞ্চায়তৰ পৰা চৰকাৰী বিষয় হওক বা চৰকাৰী কৰ্মচাৰী যদি আপোনাৰ ঘৰত যায় এই পৰ্যন্ত জিঅ' টেকিং কৰি থৈ অহা হৈছে তেতিয়াহ'লে আপোনালোকে অতি শীঘ্ৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হ'ব যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু 2018 বৰ্ষত আপোনাৰ ঘৰত যায় জিঅ' টেকিং কৰি থোৱা আছে তেতিয়াহ'লে আপোনালোকৰ অলৰেডি লিষ্ট ওলাই গৈছে অৰ্থাৎ কি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 2024 আৰু 25 বৰ্ষত কোনখিনি পৰিয়ালক চৰকাৰী ঘৰ দিয়া হ'ব তেওঁলোকৰ ফাইনেল লিষ্ট এই পৰ্যন্ত আহি গৈছে যদি আপোনালোকে ফাইনেল লিষ্টটো এতিয়া পৰ্যন্ত আপোনালোকে চাবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম এইটো যিটো পেজ আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এইটো হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবছাইট ইয়াতে আপোনালোকে প্ৰথমে আহিব ইয়াতে আহি আপোনালোকে এইটো যিটো সাইডত 3 ডট ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই 3 ডটত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা সিস্টেমত আপোনালোকৰ সন্মুখত এটা পেজ খোল খাই যাব এই পেজটো খোল খোৱাৰ লগে লগে এইটো যিটো সেকেন্ডত চাব পাৰিছে যে আৱাজ সফট বুলি লিখা আছে এই আৱাজ সফটত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এইবাৰ আপোনালোকে এই ৰিপৰ্টত ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা সিস্টেমত এটা পেজ খোল খাব এইবাৰ আপোনালোকে এইটো যিটো প্ৰথম এ নম্বৰ অপচন যিটো আপোনালোকে চাবলৈ পাৰিছে যে ফিজিক্যাল প্ৰগ্ৰেছ ৰিপৰ্টছ ইয়াৰে যিটো 6 নম্বৰ অপচন আছে য'ত লিখা আছে পঞ্চায়ত ওয়াইজ ইনকমপ্লিট হাউস ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা সিস্টেম আপোনালোকৰ পেজ এটা খোল খাই যাব ওপৰত চাবলৈ পাৰিছে 2024 আৰু 25 বৰ্ষ অৰ্থাৎ একেবাৰে কারেন্ট যিটো লিষ্ট এই লিষ্টটো আপোনালোকে চাব পাৰিব যিটো যোজনা আছে বা আঁচনি আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তাৰ পিছত যিটো 3rd নম্বৰ অপচন চাবলৈ পাৰিছে য'ত লিখা আছে অল ষ্টেটছ এই অল ষ্টেটছত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এতিয়া আপোনালোকে কোনটো ৰাজ্যত বসবাস কৰে সেইটো ৰাজ্যত আপোনালোকে ক্লিক কৰি আকৌ আপোনালোকে অল ষ্টেটছত ক্লিক কৰিব এইবাৰ আপোনালোকে যিটো ৰাজ্য সিলেক্ট কৰিছে এইটো ৰাজ্যৰ আন্ডাৰত যিকেইটা ডিস্ট্ৰিক্ট আছে ডিস্ট্ৰিক্টখিনি এনেকৈ লিষ্ট ওয়াইজ আপোনালোকৰ আহিব আপোনালোকে কোনটো ডিস্ট্ৰিক্টত বসবাস কৰে সেইটো ডিস্ট্ৰিক্টত আপোনালোকে ক্লিক কৰি দিব এনেকৈ ক্লিক কৰি দিয়াৰ লগে লগে সেকেন্ড আকৌ আপোনালোকে তলফালে স্ক্ৰল কৰি এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰাৰ লগে লগে এইবাৰ আপোনালোকে যিটো ডিস্ট্ৰিক্টত ক্লিক কৰিছে সেইটো ডিস্ট্ৰিক্টৰ আন্ডাৰত যিকেইটা ব্লক আছে সেইকেইটা ব্লক এনেদৰে লিষ্ট ওয়াইজ আপোনালোকৰ সন্মুখত আহি যাব এইবাৰ আপোনালোকে নিজে কোনটো ব্লকত বসবাস কৰে সেইটো ব্লকত আপোনালোকে ক্লিক কৰি দিব এনেকৈ নিজৰ ব্লকত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰিব এইবাৰ আপোনালোকে যিটো ব্লকত আপোনালোকে ক্লিক কৰিছে সেইটো ব্লকৰ আন্ডাৰত যিকেইটা গাঁও পঞ্চায়ত আহে সেইকেইটা গাঁও পঞ্চায়ত এনেকৈ আপোনালোকৰ লিষ্ট ওয়াইজ আহি যাব এতিয়া আপোনালোকে কোনটো গাঁও পঞ্চায়তত বসবাস কৰে নিজৰ গাঁও পঞ্চায়তত আপোনালোকে ক্লিক কৰিব আৰু এই তাতে ক্যাপচা নম্বৰটো মাৰি সাবমিট মাৰি আপোনালোকে তলফালে স্ক্ৰল কৰিব ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে ওপৰত লিখা আছে ইনকমপ্লিট হাউস ৰিপৰ্ট তাৰ পিছত ইয়াতে চাবলৈ পাৰিছে আপুনি যিটো গাঁও পঞ্চায়তত ক্লিক কৰিছে সেইটো গাঁও পঞ্চায়তৰ আন্ডাৰত টোটেল দুটা গাঁও আছে এটা হ'ল বহাৰী সিটি আৰু এটা হ'ল নিজ বহাৰী তাৰ পিছত ইয়াতে চাবলৈ পাৰিছে ভিলেজ নেমটো তাৰ পিছত টোটেল স্যাংশন অৰ্থাৎ কি 2024 আৰু 25 বৰ্ষত এই যিটো বহাৰী সিটি গাঁও আছে বা সিটি যিটো ভিলেজ আছে ইয়াতে আপোনালোকৰ 2024 আৰু 25 বৰ্ষত টোটেল 7টা ঘৰ স্যাংশন হৈছে এই পৰ্যন্ত কমপ্লিট এটা হোৱা নাই ইনকমপ্লিট 7টাই আছে এনেকুৱা লিষ্ট ওয়াইজ আপোনালোকে চাব পাৰিব এতিয়া ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে আপোনালোকে যিটো নিজৰ গাঁও পঞ্চায়ত সিলেক্ট কৰিছে এইবাৰ আপুনি বসবাস কৰা গাঁৱত ক্লিক কৰাৰ লগে লগে কোন কেইজনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 2024-25 বৰ্ষত ঘৰ পাবলৈ সক্ষম হৈছে অল ডিটেইলছ এনেকৈ আপোনালোকে চাবলৈ পাৰিব ওপৰত চাবলৈ পাৰিছে বেনিফিচিয়াৰী নাম কিমান টকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পাবলৈ সক্ষম হ'ব ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিব আপোনালোকৰ নিজৰ গাঁৱত 2024 আৰু 25 বৰ্ষত কেইজন মানুহে ঘৰ পাবলৈ সক্ষম হৈছে তাৰ নাম অল ডিটেইলছ সহ আপোনালোকে
এনেদৰে চাব পাৰিব। এই লিষ্টত যদি আপোনালোকৰ নাম আছে, যদিও আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই, তেতিয়াহ'লে এই মাহত অৰ্থাৎ এই নৱেম্বৰ ডিচেম্বৰ মাহতে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হ'ব, যদি আপোনালোকৰ এই লিষ্টত নাম আছে।